মিডিয়ন যিকোনো যুদ্ধ পৰিস্থিতিত পুলিচ অথবা সৈন্যবাহিনীত শ্বিল্ড ব্যৱহাৰ কৰিবলগীয়া হয়। সেইবাবে এই শ্বিল্ডক আৰু উন্নত কৰাৰ বাবে বিজ্ঞানীসকলে নতুন এক ধৰণৰ প্ৰযুক্তি সম্পন্ন শ্বিল্ড আৱিষ্কাৰ কৰিছে। গৱেষকসকলে এনে এক ধৰণৰ শ্বিল্ড আৱিষ্কাৰ কৰিছে যিয়ে এক্টিভলি আৰু ইনএক্টিভলি কাম কৰিব পাৰে। এক্টিভলি অৰ্থ হ'ল সেই অৱস্থাত শ্বিল্ডে নিজেই গুলী চালন কৰিব পাৰিব। অৰ্থাৎ এই শ্বিল্ডত এক বিশেষ ফাংচন তৈয়াৰ কৰা হৈছে য'ৰ পৰা একেলগে প্ৰায় 12 ৰাউণ্ড গুলী চলোৱা সম্ভৱ। আকৌ এই শ্বিল্ডক ইনএক্টিভলি নৰ্মেল শ্বিল্ডৰ নিচিনাকৈ ব্যৱহাৰ কৰিব পাৰিব। ইয়াক ব্যৱহাৰ কৰা খুবেই সহজ আৰু ওজনত খুবেই পাতল। ৰেইন মেটেল ৰজি কৰ্তৃপক্ষৰ নিৰীক্ষণৰ পৰা নিজৰ গাড়ী অথবা টেংক লুকুৱাবৰ বাবে জাৰ্মানী সৈন্যসকলে নতুন এক ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰে। ইয়াক কেমোফ্লাজ মেথড বুলি কোৱা হয়। এই মেথড তৈয়াৰ কৰিছে জাৰ্মানীৰ এটা কোম্পানী আৰু এইটো যুদ্ধক্ষেত্ৰৰ যান-বাহনত ব্যৱহাৰ কৰিব পৰা যাব। বিষয়টো এনে নহয়, এইটো যিকোনো গাড়ীতেই খুব সহজত ব্যৱহাৰ কৰিব পৰা যায়। এই ৰজি এক্টিভ হোৱাৰ লগে লগে প্ৰায় 40 মিলিমিটাৰ দূৰত গৈ ফটকাৰ নিচিনাকৈ বিস্ফোৰিত হয় আৰু গোলপীয়া ধোঁৱাৰ সৃষ্টি কৰে। ফটকা ফুটালে যি ধৰণৰ শব্দ সৃষ্টি হয় তাৰ পৰিৱৰ্তে এই প্ৰযুক্তিয়ে দুৰ্ভেদ্য ধোঁৱাৰ সৃষ্টি কৰে আৰু এই ধোঁৱাই কেৱল শত্ৰুৰ দৃষ্টিৰ পৰা ৰক্ষা কৰাৰ উপৰিও ইনফ্ৰাৰেড ৰেডিয়েশ্যন ভিত্তিক মিছাইলসমূহক ব্লক কৰি দিয়ে। টেকটিকেল টেপ খুব ডাঙৰ আৰু অদ্ভুত ভয়ংকৰ দেখা এই বন্দুক 56 ইঞ্চি দীঘল, 18 ইঞ্চি ওখ আৰু 8 ইঞ্চি শকত। এইটো বৰ্তমান পৃথিৱীৰ বহু সংখ্যক মিলিটাৰী ইউনিটৰ কাষত আছে। ড্ৰোন গান টেকটিকেল নামৰ এই বন্দুকটো বিখ্যাত ড্ৰোন কিল কোম্পানীয়ে বনাইছে। 7 কেজি ওজনৰ এই বন্দুকত বুলেটৰ সলনি লোড কৰা থাকে বেটাৰী আৰু স্পেচিফিকভাৱে ক'লে 14 পৰা 15 ভল্টৰ লিথিয়াম বেটাৰী লোডেড অৱস্থাত থাকে এই বন্দুকত। যিকোনো দেশক ড্ৰোন এটেকৰ পৰা বচাবলৈ সেই দেশৰ মিলিটাৰীয়ে এই বন্দুক ব্যৱহাৰ কৰে। এই বন্দুকৰ মাধ্যমত মূলতঃ ড্ৰোনৰ ফ্ৰিকুৱেঞ্চি জেম কৰি তাক টেক ডাউন কৰা হয়। ব্ৰিলিয়ান বাজুকা ড্ৰোন এটেকৰ পৰা বাচিবলৈ আৰু এটা সমাধান স্কাইৱাল 100 নামৰ এই বিশাল বন্দুকটো। নাম কৰা ব্ৰিটিছ কোম্পানী অপেন ৱৰ্কছ 10 কেজি ওজনৰ এই বন্দুকটো বনাইছে। ড্ৰোন গানৰ নিচিনাকৈ ইয়াত বেটাৰী নাথাকে। ইয়াৰ দ্বাৰা শ্বুট কৰিলে এক ধৰণৰ জালি ওলাই গৈ ড্ৰোনক মেৰিয়াই ড্ৰোনৰ ব্লেডবোৰ অকাৰ্য কৰি দিয়ে। ইয়াৰ উপৰি ইয়াৰ জালিৰ লগত সৰু এটা পেৰাচুট দিয়া হৈছে যাতে ড্ৰোনটোক মাটিত পৰাৰ সময়ত ভাঙি নাযায়। ইয়াৰ ফলত পিছত এই ড্ৰোনৰ সহায়ত ফৰেনচিক ইনভেষ্টিগেশ্যন কৰাও সম্ভৱ হ'ব। এই বন্দুকৰ সহায়ত মিনিটত বহুকেইটা ড্ৰোন টেক ডাউন কৰা সম্ভৱ। টায়াৰলেছ টায়াৰ এই টায়াৰ পামচাৰ হৈ গ'লেও আপোনাৰ গাড়ী ৰৈ নাযায়। অৰ্থাৎ পামচাৰ থকা অৱস্থাতো এই টায়াৰে আপোনাৰ গাড়ী চলাই নিয়াত সক্ষম। এই টায়াৰ পামচাৰ হোৱাৰ পিছতো আপোনাৰ গাড়ী প্ৰায় 60 মাইল পৰ্যন্ত চলিব পাৰিব। নন নিউমেটিক এই টায়াৰ ৰেজিলিয়ান টেকনলজি নামৰ এটা কোম্পানীয়ে ডিজাইন কৰিছে। এই টায়াৰটো বিশেষ এক ধৰণৰ পলিমাৰৰ লগত মৌচাকৰ আকৃতিত ডিজাইন কৰা। বিখ্যাত পেণ্টাগন কোম্পানী 2008 চনত ৰেজিলিয়ানক প্ৰায় 200 কোটি টকাৰ ফাণ্ড দিয়ে যাতে সিহঁতে US মিলিটাৰীৰ বাবে এই বিশেষ টায়াৰটো বনাই দিয়ে। হিউমেন 2.0 দেখাত আইৰণ মেনৰ চুটৰ নিচিনা হ'লেও এইটো হৈছে এটা এক্সস্কেলেটৰ। আপোনাৰ গাত চিঙা থাকিলে আপোনাৰ শক্তি হ'ব দ্বিগুণৰো অধিক। গাৰ্ডিয়ান এক্সো নামৰ এই ডিভাইচটো টাৰ্কুছ কোম্পানীয়ে বনাইছে, যিসকলে প্ৰায় 10 বছৰ আগত এনে আৰু এটা ডিভাইচ বনাইছিল। বেটাৰী চালিত এই ডিভাইচটো ইয়াৰ অপাৰেটৰৰ শক্তি বঢ়াই দিয়ে যাতে যুদ্ধক্ষেত্ৰত সি আগুৱাই থাকিব পাৰে। ইয়াৰ উপৰি এইটো পিন্ধা থাকিলে নিমিষতে প্ৰায় 100 কেজি ওজন উঠাব পাৰিব। AM-81 ছোভিয়েট ইউনিয়নে যুদ্ধক্ষেত্ৰত ব্যৱহাৰৰ বাবে এক ধৰণৰ ৰবটিক কুকুৰ আৱিষ্কাৰ কৰিছে। যুদ্ধক্ষেত্ৰৰ মিছনত কুকুৰ ব্যৱহাৰৰ ফলত বহু সময়ত কুকুৰেও তাৰ জীৱন দিবলগীয়া হয়। মূলতঃ এই অমানৱিক ঘটনাসমূহ বন্ধ কৰাৰ বাবে এই ৰবটিক কুকুৰবোৰ তৈয়াৰ কৰা হৈছে। ইয়াক দেখাত জীৱিত কুকুৰৰ তুলনাত কম নহয়। ইয়াৰ পিঠিত RPG-118 পাৰমাণৱিক মেচিন গান লগোৱা হৈছে আৰু এই মেচিন গান 3 কিলোমিটাৰ দূৰৰ পৰা কণ্ট্ৰল কৰা সম্ভৱ। এই কুকুৰ শত্ৰুপক্ষৰ টেংক ডিটেক্ট কৰিবলৈ আৰু ধ্বংস কৰিবলৈ সম্ভৱ।
ইয়াৰ উপৰি জীৱিত কুকুৰৰ তুলনাত বহুগুণ দ্ৰুত দৌৰিব আৰু সিদ্ধান্ত ল'ব পাৰে এই ৰবটিক কুকুৰে। বল টেংক। এই বল টেংক বলৰ নিচিনা হ'লেও ই বলৰ নিচিনাকৈ বাগৰি নাযায়। ইয়াৰ ভিতৰত থকা অত্যাধুনিক ইঞ্জিনৰ কাৰণে ই খুবেই বেলেঞ্চ কৰি চলিব পাৰে। ইয়াত লগোৱা দুটা সৰু কামানে শত্ৰুপক্ষক নিমিষতে আক্ৰমণ কৰিব পাৰে। এই টেংকত মাত্ৰ এজনেই বহিব পাৰে। তাকেই এই টেংকটো চলোৱা আৰু শত্ৰুপক্ষক আক্ৰমণ একেলগেই কৰিব লাগিব। যদিহে বাওঁফালে বা সোঁফালে হেলনীয়া হয় তেন্তে খুবেই সমস্যা হয়। সেইবাবেই এই প্ৰযুক্তি এতিয়াও মুকলি কৰা নাই। এক্সোস্কেলেটন প্ৰটেকশ্যন ছিষ্টেম। যুদ্ধৰ ক্ষেত্ৰত এজন সৈনিকৰ সৰ্বোচ্চ সুৰক্ষা এটা গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াৰ ওপৰত ভিত্তি কৰি US আৰ্মি এটা ছুট আৱিষ্কাৰ কৰিছে। এই ছুটৰ নাম দিয়া হৈছে টেলছ। এই ছুট ডিজাইন কৰাৰ মূল কাৰণ হ'ল সৈনিকৰ সৰ্বোচ্চ নিৰাপত্তা নিশ্চিত কৰা। এটা যুদ্ধ ক্ষেত্ৰত এজন সৈনিকৰ বাবে শৰীৰৰ কোনবোৰ অংশ নিৰাপত্তা দিয়া প্ৰয়োজন তাৰ ওপৰত ভিত্তি কৰি এই ছুট ডিজাইন কৰা হৈছে। মূৰত যিটো হেলমেট আছে তাৰ লগত ছুপাৰ নাইট মোড এড কৰা আছে, যাতে ৰাতিও কোনো ধৰণৰ সমস্যা নোহোৱাকৈ টাৰ্গেট নিৰ্ধাৰণ কৰিব পাৰে। ইয়াৰ উপৰি এই ছুটটো পৰীক্ষিত আৰু স্বীকৃতিপ্ৰাপ্ত যুদ্ধ ছুট। এক্সক্লুজন প্ৰুফ ছুট। আপুনি হয়তো দেখিছে যে চিনেমাৰ হিৰো খোজকাঢ়ি গৈ আছে, পিছফালে বিস্ফোৰণ হৈছে বা ব্লাষ্ট হৈছে, তাৰ কিন্তু কোনো ক্ষতি হোৱা নাই। সঁচাকৈ ক'বলৈ বাস্তৱ জীৱনত এনে কৰা অসম্ভৱ, কাৰণ বিস্ফোৰণৰ শব্দ আৰু তাপ ইমানেই বেছি হয় যে কোনো মানুহৰ দ্বাৰা সহ্য কৰাটো অসম্ভৱ। কিন্তু ৰাছিয়ান ৰাষ্ট্ৰীয় কৰ্পোৰেশ্যন যিকোনো ধৰণৰ বিস্ফোৰণক হাৰ মনাৰ চেলেঞ্জ দিছে। সেয়েহে তেওঁলোকৰ গৱেষণা টীমৰ জৰিয়তে এটা প্ৰতিৰক্ষামূলক ছুট তৈয়াৰ কৰিছে। এই ছুটৰ নিৰ্মাতাসকলৰ দাবী যে এই ছুট কেৱল শব্দ, তাপ, ধোঁৱা আদিৰ পৰা ৰক্ষা কৰাৰ উপৰিও মাইন বিস্ফোৰণৰ পৰাও ৰক্ষা কৰিব পাৰিব। অৱশেষত যদিহে আপোনাৰ ভিডিঅ'টো অলপো ইনফৰ্মেটিভ লাগিছে তেনেহ'লে লাইক কৰাৰ লগতে আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক। যদিহে আপুনি আমাৰ চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত পাব পাৰে। আৰু আপোনাৰ মূল্যৱান মতামত কমেণ্টত জনাবলৈ নাপাহৰিব।